Hi friend, welcome to my channel Bhopali's Kitchen. আৰু মোৰ ফালৰ পৰা সকলোকে হেপী নিউ ইয়াৰ। আৰু আজি মই আপোনালোকৰ ওচৰত এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে পোলাও ৰেচিপি। তেনেহ'লে বলকচোন মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু পোলাওখিনি বনাবলৈ প্ৰথমতে মই বাসমতি চাউল লৈছিলোঁ 4 কাপ। আৰু এই 4 কাপ চাউল মই পানীত আধা ঘণ্টা সময় তিয়াই ৰাখিছিলোঁ। আৰু এইখিনি ভালকৈ ধুই মই এতিয়া পানীৰ পৰা টুকি ল'লোঁ। আৰু লগতে লৈছোঁ মই কাজু আৰু কিচমিচ। কাজুখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। আৰু পিঁয়াজ লৈছোঁ ইয়াত মই 7-8টা মান। আৰু পিঁয়াজখিনি মই ভালকৈ মিহিকৈ কাটি লৈছোঁ। আৰু লগতে মই ইয়াত লং, ইলাচি, তেজপাত আৰু ডালচেনি লৈছোঁ। আৰু লৈছোঁ ইয়াত মই আদা নহৰু পেষ্ট। আৰু প্ৰথমতে মই এখন কেৰাহীত ৰিফাইন তেল দি তেলখিনি ভালকৈ গৰম কৰি লৈছিলোঁ। আৰু এতিয়া ইয়াত মই কাজুখিনি দি দিছোঁ। আৰু কাজুখিনি কেইছেকেণ্ডমান দিয়াৰ পিছতে ইয়াত মই কিচমিচখিনি দি দিম। আৰু এইখিনি ভালকৈ মই ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আৰু গেছৰ ফ্লেমটো মই একেবাৰে ল' কৰি দিছোঁ। আৰু কাজু কিচমিচখিনি ভজা হৈ গৈছিলে মোৰ, সেইখিনি মই উলিয়াই ল'লোঁ প্লেট এখনত। এতিয়া ইয়াত মই শুকান গোটা মছলাখিনি দি দিছোঁ। আৰু এইখিনিও ভালকৈ মই লৰাই ভাজি থাকিম। এতিয়া গেছৰ ফ্লেমটো মই অলপ মিডিয়াম কৰি লৈছোঁ। আৰু ইয়াত মই এতিয়া পিঁয়াজখিনি দি দিলোঁ। আৰু পিঁয়াজখিনিও মই ভালকৈ ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। আৰু পিঁয়াজখিনি অলপ ভাজি লোৱাৰ পিছতে এতিয়া ইয়াত মই পিচি থোৱা আদা নহৰু পেষ্ট ডাঙৰ চামুচেৰে 2 চামুচ দি দিছোঁ। আৰু এইখিনি মই ভালকৈ লৰাই ভাজি থাকিম যাতে আদা নহৰু কেঁচা গোন্ধটো গুচি নাযায়। আৰু এইখিনি মই 3 মিনিট সময় ভাজি ল'লোঁ। এতিয়া ইয়াত মই গৰম মছলা আধা চামুচ ৰেড চিলি পাউডাৰ ইয়াত মই দি দিছোঁ। আৰু এইখিনি মই ভালকৈ ভাজি থাকিম। এইখিনি মই 4 পৰা 5 মিনিট সময় ভাজিম। মোৰ পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া ইয়াত মই টুকি থোৱা চাউলখিনি দি দিছোঁ। আৰু এইখিনি মই ভালকৈ লৰাই যাতে চাউলখিনি ভাঙি নাযায় সাৱধানে লৰাই এইখিনি মই ভাজি থাকিম। আৰু এইখিনি মই 10 মিনিট সময় ভাজিম। আৰু গেছৰ ফ্লেমটো মই ল' মিডিয়ামে ৰাখিছোঁ। ভালকৈ এইখিনি মই ভাজিলোঁ 10 মিনিট সময়। আৰু এই চাউলখিনি মই ৰাইচ কুকাৰত বনাম। আৰু চাউলখিনি মই ৰাইচ কুকাৰত মই উলিয়াই ল'ম। আপোনালোকে যদি বিচাৰে কুকাৰতো বনাব পাৰে। মই এইখিনি ৰাইচ কুকাৰত বনাম, সেইবাবে মই চাউলখিনি কেৰাহীখনৰ পৰা ৰাইচ কুকাৰত ট্ৰান্সফাৰ কৰি ল'লোঁ। আৰু ইয়াত মই আন্দাজমতে পানী দি দিম যাতে চাউলখিনি ডুবি যোৱালৈকে পানী দিম। চাউলখিনি ডুব গৈ থকালৈকে মই ইয়াত অলপ কুহুমীয়া গৰম পানী দিছোঁ। আৰু এতিয়া ইয়াত মই ভাজি থোৱা কাজু কিচমিচখিনিও দি দিছোঁ। আৰু লগতে ইয়াত মই ঘি দিছোঁ। ঘি ইয়াত মই 2 চামুচ দিম ডাঙৰ চামুচেৰে। আৰু ভালকৈ মই আকৌ এবাৰ লৰাই এইখিনি মই সিজিবলৈ দিম। পোলাও মোৰ ৰেডি হৈ গ'ল। এইখিনি মই লাহেকৈ খুব সাৱধানে লৰাই থাকিম। আৰু মোৰ পোলাও ৰেডি হৈ গ'ল। আৰু আপোনালোকে কেনেকৈ পালে জনাব মোক কমেণ্টত। আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন। আৰু ইমান দেৰি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ।